হেল্ল' বন্ধুসকল, আজি এটা নতুন অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব আহিছোঁ। আমাৰ ইয়াত এতিয়া অটম ছিজন চলি আছে আৰু অটম ছিজনত কি হয়, গছৰ পাতবিলাক সৰে আৰু গছৰ পাতবিলাক মানে দেখিবলৈ এনেকুৱা সুন্দৰ হয় নহয়, মানে ৰঙা, হালধীয়া, কমলা ৰঙৰ, নক'ব আৰু ধৰি লওক 10-15 দিনৰ ভিতৰত এই গছবিলাকৰ পাতবিলাক সৰি নোহোৱা হৈ যাব। তাৰপিছত উইণ্টাৰ আহিব, উইণ্টাৰত এই গছবিলাকত পাত নাথাকে যেনিবা, তেতিয়া বৰফ লাগি থাকিব। সেইটো অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বাৰু, কিন্তু সেইটো অভিজ্ঞতা শ্বেয়াৰ কৰাৰ আগতে মই ভাবিলোঁ পাতবিলাক সৰা সময়তনো কেনেকুৱা লাগে সেইটো অভিজ্ঞতাও মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। চাওকচোন, চবফালে শুকান পাত, এনেকুৱা লাগিছে যে শুকান পাতৰ দলিচাহে, নহয়নে বাৰু? এতিয়া পিছে ইয়াত এসপ্তাহ 10 দিনৰ কাৰণে ল'ৰা ছোৱালীবিলাকৰ স্কুল বন্ধ, অটম চেলিব্ৰেশ্যন হৈ আছে। তাকে ভাবিলোঁ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব দেই।